Hello friends, মই গকুলনাথ আপোনালোকক স্বাগতম জনাইছো মোৰ গকুল এন্টাৰটেইনমেন্ট চেনেললৈ প্ৰথমে কো মোৰ ভিডিওটো যদি ভাল পায় লাইক কৰিব আৰু শেয়াৰ কৰিব কিন্তু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই আজি আপোনালোকৰ সন্মুখলৈ এনে এটা এপ লৈ আহিছো যিটো এপৰ দ্বাৰা আপোনালোকৰ ভয়েসবোৰ খুব সুন্দৰকৈ ইকো ষ্টাইলত ৰেকৰ্ডিং কৰিব পাৰিব গতিকে আহক কেনে ধৰণে এটো কৰিব পাৰিব মই অলৰেডি ইনষ্টল কৰি থৈছো ওপেন কৰি দেখাইছো আপোনালোকক এটো হল ইকো ইয়াত আপোনালোকে ইকো ষ্টাইলত ভয়েস ৰেকৰ্ডিং কৰিব পাৰিব ইয়াত কিছু যেতিয়া ইনষ্টল কৰাৰ পিছতে আপোনালোকৰ এনে ধৰণে ওপেন হৈ আহিব আৰু ইয়াত কিছু সেটিংস কৰিব লাগিব সেটিংস নি কেনে ধৰণে কৰিব লাগে মই দেখাই আছো থ্ৰী ডটত ক্লিক কৰিব ইয়াত আপোনালোকে ৰেকৰ্ডিং সেটিংস এবাউট পোৱা যাব গতিকে সেটিংসত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে মই অলৰেডি অন কৰি থৈছিলো গতিকে এট অফ কৰি দেখাই দিছো এইকিটা এনেকৈ অফ হৈ থাকিব আপোনালোকে হেতু অন কৰি ল'ব অন কৰি আপোনালোকৰ যেটো ইকো ভলিউমটো আপোনালোকে বঢ়াই ল'ব পাৰিব কমাই ল'ব পাৰিব গতিকে ইয়াত ইকো ভলিউম আছে ইকো ভলিউমটো মোৰ 40% কৰি থোৱা আছে আপোনালোকে যদি বিচাৰে বেছি কৰি ল'ব পাৰিব আৰু ইকো ডিলে আছে ডিলেটো আপোনালোকৰ 0.5 সেকেন্ড হৈ আছে আপোনালোকে যি ধৰণে ইচ্ছা কৰে তেনে ধৰণে লগাব পাৰিব গতিকে আহক মই এটা ৰেকৰ্ড কৰি দেখাইছো Hello friends, how are you? Please subscribe my YouTube channel Gokul Entertainment. Hello friends, how are you? Please subscribe my YouTube channel Gokul Entertainment. তো friends গম পাইছে খুব সুন্দৰ হৈছে ভয়েসটো কিমান ধুনিয়াকৈ ইকো কৰি দিছে ইয়াত গতিকে আপোনালোকে দেৰি নকৰিব এই এপটো ডাউনলোড কৰিবলৈ আৰু ইয়াত আপোনালোকে ডাউনলোড কৰাৰ পিছত সেভ কেনেকৈ কৰিব মই তাকো দেখাইছো যেটো বৰ্তমান মই ৰেকৰ্ডিং কৰিলো সেই ৰেকৰ্ডিংটো দুবাৰ শুনিবলৈ ইয়াত ৰিপ্লে আছে ৰিপ্লেত ক্লিক কৰিব লাগিব Hello friends, how are you? Please subscribe my YouTube channel Gokul Entertainment. গতিকে গম পাইছে ইয়াত ষ্টপ কৰি দিলে ষ্টপ কৰাৰ পিছত ইয়াত ষ্টাৰ্ট দেখিছে ষ্টাৰ্ট ক্লিক কৰিলে এটো অলৰেডি সেভ হৈ যায় সেভ টু ৰেকৰ্ডিং গতিকে এটো ৰেকৰ্ডিংটো কোড পাব আপুনি কেটো জানিবলৈ হলে আকৌ থ্ৰী ডটত ক্লিক কৰিব লাগিব এনেদৰে ক্লিক কৰোতে ইয়াত ৰেকৰ্ডিং বুলি অপচন পোৱা যাব ইয়াত গতিকে আপুনি ৰিনেম কৰিব পাৰে ৰিনেম কৰিলে এবাৰ ক্লিক কৰি দিলে হ'ল ক্লিক কৰিলে ইয়াত পেন্সিল আইকনটো দেখিছে পেন্সিল আইকনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে এই নামটো কাটি নিজৰ নাম লিখিব পাৰিব মই সাধাৰণতে এটা সিম্পল দেখাইছো আপোনালোকে জিটি লিখিব পাৰিব ইয়াত নিজৰ নাম লিখে কিবা লিখে যি ধৰণে বিচাৰে তেনেকৈ লিখিব পাৰে তাৰপিছত এটো ইয়াত আহি গল আৰু সেভ কৰিব কেনেকৈ এই সেভটোত আছে আপোনাৰ এটো মেমৰি সিস্টেমত দেখুৱা আছে আইকনটোত আপোনালোকে ক্লিক কৰিলে এটো সেভ হ'ব ইয়াত আছে দুটা অপচন পাব সেভ অৰিজিনাল ৰেকৰ্ডিং আৰু সেভ উইথ ইকো গতিকে মই ইকো বিচাৰিছো গতিকে ইয়াত ইকো ইফেক্ট কৰি দিছো ওকে কৰিছো এটো অলৰেডি 100% দেখালে সেভ হৈ যাব আৰু তে সেভ ফাইল মেনেজাৰ পাব আপোনালোকে গতিকে फ्रेंड्स দেৰি নকৰিব খুব সুন্দৰ এপ আপোনালোকে প্লে ষ্টৰত গৈ এপটো ডাউনলোড কৰিব নহলে ডেসক্ৰিপচনত মোৰ এই এপটোৰ লিংক দিয়া আছে তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব নিশ্চয় ভিডিওটো ভাল লাগিছে যদি লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় হিন্দ